মেধাৰ সমাহাৰ ঘটিল কলাক্ষেত্ৰত কৃতি ছাত্ৰ ছাত্ৰী অভিভাৱকেৰে ভৰি পৰিল কলাক্ষেত্ৰৰ বালিকান্ত কাকতি প্ৰেক্ষাগৃহ একাংশ ছাত্ৰীয়ে গালে জিৰিকাব লুইতৰে পাৰ দিল্লীৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিলে শুভেচ্ছা বাণী nsui কমিটিয়ে অসমৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে যি সভা আয়োজন কৰিছে সেই সভাত মই উপস্থিত থাকিব পৰাহেঁতেন মই অতি আনন্দিত হ'লোহেঁতেন মই বিশেষ কামৰ কাৰণে দিল্লীলৈ যাব লগা হোৱাৰ কাৰণে এই অনুষ্ঠানত মই উপস্থিত থাকিব নোৱাৰাত মই নিজেই দুঃখিত মোৰ পৰা nsui মই ধন্যবাদ দিছোঁ 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এইসকল মেধাৱী ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল কৃতি ছাত্ৰ ছাত্ৰী ৰাজ্যিক nsui উদ্যোগত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল nsui ৰাষ্ট্ৰীয় সভাপতি নীৰজ কুন্দন এই অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কনফিডেন্সটো কোট তাৰ নিজৰ ভৰি দুটাৰ ওপৰত তাৰ কনফিডেন্সটো সেই চৰাইটো প্ৰত্যেকটো চৰাই কনফিডেন্সটো তাৰ নিজৰ ভৰি দুটাৰ ওপৰত সি কেতিয়াও নাভাবে যে চুলিৰ নিচিনা ডালটো এই কেৰাঙুলিতকৈও সৰু ডালটো থিয় হ'লে ডালটো ডুব খাই যাব ভাগি যাব মই পৰি যাম এই ধাৰণাটো চৰাই কেতিয়াও নাই তাৰ কনফিডেন্স আছে তাৰ ভৰি দুটাৰ ওপৰত বহুত আছে সময় নাই মই এইকেইটা মেছেজ মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপকৃত হ'ব এইখিনি কথা কৈ সকলোকে ধন্যবাদ জনাই আজি এই আমাৰ nsui এই অভিনন্দন অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ জয় হিন্দ জয় আই অসম কৃতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগাবলৈ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকিল বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন হুছেইনৰ শুভেচ্ছামূলক বক্তব্যত আপ্লুত হৈ পৰিল কৃতি ছাত্ৰ ছাত্ৰীসকল এজন অভিনাশ যোশী বুলি এজন অফিচাৰ ৰাজস্থানৰ এজন অফিচাৰ তেওঁ ইয়াত আহি পেলাই কমিশনাৰ হৈছিল পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট তেওঁ মোক কৈছিল যে ছাৰ আপুনি যদি এই কথাখিনি ক'বলৈ বিচাৰিছে মোৰ কথা ক'ব মই কি কথা ক'ম বোলে মই এজন ৰাজস্থানৰ অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ মই সেই গাঁওখনত ষ্টেণ্ড কৰিছিলোঁ মই ষ্টেণ্ড কৰাৰ লগে লগে গোটেই গাঁৱৰ মানুহ আহি পেলাই ক'লে যে আমাৰ গাঁৱত এটা ষ্টেণ্ড কৰিছে ই এটা ভাল ডাক্তৰ হ'ব এই ডাক্তৰটোক আমাৰ গোটেই গাঁওখনত চাব একদম গোটেই মানুহখিনি আহিছে আহি পেলাই কৈছে তই চায়েন্স পঢ় আৰু তই ডাক্তৰ হ'ব লাগিব আমাৰ এই পিছপৰা গাঁওখনত তই শুশ্ৰূষা কৰিব লাগিব কিন্তু মোৰ দেউতা কৈছিল যে তই যি ইচ্ছা তাকে পঢ় মই কমাৰ্চ পঢ়িলোঁ সেই সময়ত কমাৰ্চ খুব চোকা ল'ৰাই খুব পঢ়া নাছিল যেতিয়া মই কমাৰ্চ পঢ়িলোঁ মোৰ গাঁৱৰ মানুহে হ'বলৈ বেয়া পালে কিন্তু মই হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিলোঁ মই বিকমো ভালকৈ কৰিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত যিমান কম্পিটিটিভ এক্সামিনেশ্যন আছে য'তেই মই পৰীক্ষা দিছোঁ মই তাতে পাইছোঁ তাৰ পৰৱৰ্তী সময়ত মই IAS পাইছোঁ IAS পোৱাৰ পিছত মই আজি অসমত আহি পেলাই DC হৈছোঁ আৰু পদোন্নতি হৈ আজি কমিশনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হৈছোঁ বন্ধুসকল ছাত্ৰ ছাত্ৰীসকল মই এইটোৱে বিচাৰিছোঁ যে আজি ৰকিবুল হুছেইনে কি কৈছে সেই গুৰুত্বপূৰ্ণ কথা নহয় তোমালোকৰ হ'ল মই যেতিয়া এনেকুৱা ধৰণৰ অনুষ্ঠান কৰোঁ মই নগাঁৱৰ ডিচিক কওঁ বালাজী আছিল বালাজীক কওঁ যে বালাজী মই নকওঁ কথা আজি ৰকিবুল হুছেইনে কি কৈছে সেই কথাটো ডাঙৰ নহয় আপুনি অন্ধ্ৰপ্ৰদেশৰ আপুনি আজি তামিলনাডুৰ পৰা আহি ইয়াত কেনেকৈ DC হৈছে তাৰ টিপছ মোৰ ল'ৰা ছোৱালীক দিয়ক যাতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে গৈ তাত গৈ পেলাই IPS অফিচাৰ হ'ব পাৰে তাত গৈ পেলাই যাতে IAS অফিচাৰ হ'ব পাৰে সেইটোৱে আমাৰ হ'ল প্ৰধান উদ্দেশ্য বন্ধু যদি পাৰা জীৱনত ৰিয়েক্ট নকৰিবা শিক্ষকে কোৱা গুৰুৱে কোৱাৰ কথা তোমালোকে ৰেছপন্ড কৰিবলৈ লোৱা নিশ্চয় ভৱিষ্যতত আগবাঢ়ি যাবা ধন্যবাদ জয় অসম ইয়াৰ পাছতে আৰম্ভ হ'ল সম্বৰ্ধনা অনুষ্ঠান nsui প্ৰতি বছৰে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাই আহিছে এনেধৰণৰ উৎসাহ বুকুত বান্ধি এদিন এওঁলোকে জিৰিকাব লুইতৰে পাৰ তাৰে আশা কৰে nsui কৰ্মীয়ে ভিডিঅ' জাৰ্নেলিষ্ট শচীনৰ সৈতে মন্তু কুমাৰ শইকীয়া আছাম টক্স